বন্ধুগণ, আজি আমাৰ বিষয়টো হ'ল ডক্টৰ হেণ্ডৰাইটিং বা ডক্টৰ আখৰবোৰ ইমান বেয়া কিয়? ডক্টৰসকলে প্ৰেছক্ৰিপশ্যনত যি দৰৱৰ নাম লিখে সেয়া আমি বুজি নাপাওঁ। আমি সকলোৱে জানো ডক্টৰ হ'বলৈ যথেষ্ট পঢ়া শুনা কৰিব লাগে। বহুতো পঢ়া শুনা কৰাৰ পিছতে ডক্টৰ হ'ব পাৰে। ইমান পঢ়া শুনা থকা স্বত্বেও তেতিয়াহ'লে ডক্টৰ আখৰবোৰ বা হেণ্ডৰাইটিংবোৰ ইমান বেয়া কিয়? যেতিয়া মই এই কথাটো ইণ্টাৰনেটত বিচাৰি চালোঁ বা ইণ্টাৰনেটত পঢ়িলোঁ, তেতিয়া মই পালোঁ যে ডক্টৰসকলে ডক্টৰ হ'বৰ বাবে যথেষ্ট পঢ়া শুনা কৰে আৰু যথেষ্ট কষ্ট কৰে। আমি জানো যে ডক্টৰ হ'বলৈ যথেষ্ট পঢ়া শুনা বা যথেষ্ট কষ্ট কৰিবৰ প্ৰয়োজন আছে। ডক্টৰসকলে কম সময়তে অতি ডাঙৰ পৰীক্ষা দিবলগীয়া হয়। সেইবাবে তেওঁলোকে সময় বচাবৰ বাবে খুব স্পীডত কম সময়তে স্পীডত লিখে, খুব স্পীডত লিখে। আৰু তেওঁলোকে এই স্পীডত লিখোঁতে তেওঁলোকৰ এইটো অভ্যাসত পৰিণত হয়। সেইকাৰণে তেওঁলোকৰ আখৰ বেয়া। আৰু যদি তেওঁলোকে স্পীডত আখৰবোৰ লিখে, তেতিয়া কোনটো বেমাৰৰ বাবে কোনটো দৰৱ দিয়া হয় আৰু এই নামটো কেনেদৰে লিখা হয় তেওঁলোকৰ মনত আহি যায়। যেতিয়া আমি ফাৰ্মাচিত থকা ব্যক্তিজন ফাৰ্মাচিষ্টজনক দৰৱৰ নামটো বা দৰৱৰ আমি প্ৰেছক্ৰিপশ্যনখন দিওঁ দৰৱৰ, তেতিয়া তেওঁ দৰৱৰ নামটো পটককৈ পঢ়ি দিব পাৰে। কিন্তু আমি দৰৱৰ নামটো পঢ়িব নোৱাৰোঁ, কাৰণ ডক্টৰ আৰু ফাৰ্মাচিত থকা ব্যক্তিজনে দুয়োজনে আগতীয়াকৈ জানে যে কোনটো বেমাৰৰ বাবে তেওঁলোকৰ হেৰি হয় আৰু কোনটো বেমাৰৰ বাবে কোনটো দৰৱ দিয়া হয় তেওঁলোকে অনুমান কৰিব পাৰে। সেইবাবে তেওঁলোকে দুয়োজনে পটককৈ পঢ়িব বা হেৰি কৰিব পাৰে। সেইবাবে ফাৰ্মাচিত থকা ব্যক্তিজনে সোনকালে প্ৰেছক্ৰিপশ্যনত থকা দৰৱৰ নাম পঢ়িব পাৰে আৰু ডক্টৰ আখৰ সেইবাবে বেয়া। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল? ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। থেংক ইউ।